তো গাইছ বেলেগে কিমান ধুনীয়াকৈ পূজা চাই আছে, মোৰ দেখিছেনে ৰূপটো কেনেকুৱা ধৰণৰ পূজা চাব আহিছোঁ। আৰু বহুত ভয় লাগি আছে কাৰণ লাইফত প্ৰথমবাৰ যিহেতু ঘৰতে ভিডিঅ'বোৰ বনাই থকা যায়, ঘৰত প্ৰেংক কৰোঁ, কিন্তু এনেকৈ ইমান মানুহৰ মাজত আজি প্ৰথম প্ৰেংক কৰিব আহিছোঁ। চ' অলপমান নাৰ্ভাছ হৈছোঁ। তো চাই থাকক কেনেকুৱা হয় বাৰু নাজানো। আৰু গাইজ যিহেতু মই স্পীকাৰ লৈ অহা নাই, চ' ভইচটো নুশুনিব পাৰে আৰু আপোনালোকে ৰিয়েকশ্যনটো চাব আৰু মানুহৰ সেইটোৱে। পাগল বনিবলৈ ইয়াত দেখিছিলে পূৰা ধূলি চুলি লগাই দিছে আপোনালোকে এতিয়া भाभी